ইয়াত বহি আছ, মই তোক সিফালে বিচাৰি ফুৰিছো। ক'ত গৈছিলি? মই তোক বিচাৰি ফুৰিছিলো পদা প্ৰতিযোগিতা চাবৰ কাৰণে। যাম বুলি ভাবিছিলো, কিন্তু সেই হস্পিটেল যাবলগীয়া হ'ল আকৌ। কিয়? সেই আমাৰ কণ্টকে কলনীত কল কাটোতে কণ্টকৰ কপালত কেৰ্কেটুৱাই কিটিচকে কামুৰি দিলে। এই পদা প্ৰতিযোগিতাত কোন জিকিলে? পদ্মেশ্বৰ পত্নীয়ে পুখুৰী পাৰে পাৰে পট পাতি প্ৰথম পুৰস্কাৰ পালে। ফুলি গ'ল চাগে। কি ভৰি দুখন আকৌ পুখুৰী পাৰে পাৰে যে দৌৰি দৌৰি পাতিলে। তহঁতি ইয়াত বহি আছ। লেঠু চুলিটো মজা লাগিছে, ক'ত কাটিলি? চেলুনত কাটিব, নহ'লে আৰু ক'ত কাটিব? চুলি চেলুনত কাটিলে ভাল হৈ নাযায়, মেইনটেইন কৰাটোহে ডাঙৰ কথা। আৰু মেইনটেইন কৰিবলৈ বহুত খৰচা হয় দেই। কিমান খৰচা হয়? 30,000 বছৰেকত? নহয়, এদিনত। তই কি ভাবিছ, এবাৰ চুলি কাটিলে হৈ যায় নি? এনেকুৱা ষ্টাইল কৰিবলৈ কিমান কি চুলিত লগাব লাগে? সঁচা নি? নহ'লে এনেকুৱা চুলি বনিব নি? কি হ'ল? একো নাই। সেইফালে মুখ কৰি দিলি যে? মোৰ মুখ মোৰ কথা। মই এইফালে কৰোঁ বা সেইফালে কৰোঁ, সেইটো মোৰ কথা। সকলো ভগৱানৰ লীলা। কাৰোবাৰ চলি আছে হাজাৰ হাজাৰ টকা খৰচ, কাৰোবাৰ নাই এটকাও নাই খৰচ। কাক কৈছ? তোক কৈছে আকৌ। হ'ব হৈ যাব আৰু দেই। ভেজালক আৰু চুলিৰ কথা কৈ নাথাকিবি দেই। মনত দুখ পাই ন সি, হয় নাই ভেজাল? তাৰো চাগে বেয়া লাগে ন? মোৰ কিয় বেয়া লাগিব? তইতো টকলা, তোৰ মূৰত চুলি নাই সেইকাৰণে। মই টকলা নহয়, মই চুলি হ'বহে দিয়া নাই। কিয় হ'ব নাই দিয়া? ঘৈণীয়েকে চুলিত ধৰি পিটন দিয়ে চাগে। ষ্টাইল হয় মোৰ। মিছা কথা, তোৰ চুলি নোলায়। কাৰ চুলি আছে আৰু কাৰ নাই এইবোৰ চাই থাকিবলৈ মোৰ সময় নাই। আৰু মোৰ লগত এই চুলি বিষয় লৈ লাগি নাথাকিবি, নহ'লে মই এনেকুৱা পিটন দিম নহয়। টকলা। তহঁতি মানে নুশুন ন?